বন্ধুসকল আজি মই আকৌ আমাৰ যেটো হাঁহ ফাৰ্মৰ যেটো সিৰিজ চলি আছে সেই সিৰিজটোত আজিও ভিডিও লৈ আহিলো। বন্ধুসকল আজি আমাৰ হাঁহবিলাকৰ বয়স প্ৰায় 80 দিন হৈ গ'ল। ইয়া চাওক আমাৰ 80 দিনত অৰিজিনেল লোকেল যেটো পাতি হাঁহ আছে এই পাতি হাঁহৰ সাইজটো এনেকুৱা হৈছে। বন্ধুসকল আপুনি যদি মোৰ চেনেলটোত প্ৰথম অৱস্থাৰ পৰা চাই আছে তেনেহলে আপুনি নিশ্চয় গম পায় আমি অৰিজিনেল পাতি হাঁহৰ এটা বেটছ আৰম্ভ কৰিছিলোঁ আৰু সেই বেটছৰ ভিডিও সদায় আপোনালোকৰ আগত লৈ আহিছিলোঁ। 2 দিন 3 দিন মূৰে সেইটো বেটছৰ ভিডিও আপলোড দিবলৈ মই চেষ্টা কৰিছিলোঁ আৰু এতিয়াও দি আছো। সো সেই কাৰণে আপোনালোকে যদি সেইটো ভিডিও চোৱা নাই তেনেহলে ভিডিও ডেসক্ৰিপচনত সেইটো লিংক দিয়া আছে। সেই লিংকটোৰ পৰা আপুনি চাই এই হাঁহ পালনৰ বিষয়ে আপুনি সকলো কথা ইজিলি জানিব পাৰিব। বন্ধুসকল চাওক এই আমাৰ হাঁহ যিবিলাক দেখা পাইছে এইবিলাক হাঁহক বৰ্তমান আমি ধান দিছোঁ, সিঁচাই দিছোঁ ধান। চাওক ধুনীয়াকৈ খাই আছে সিহঁতে। হাঁহবিলাক চাওক কিমান সুস্থ সবল হাঁহ। বন্ধুসকল এই হাঁহবিলাকক আমি ডাইৰেক্ট এনেকৈ মুকলি অৱস্থাত ৰাখিছোঁ। মুকলি মানে আপোনাৰ আমাৰ পুখুৰী যিটো দেখা পাইছে এই পুখুৰীটো চাৰিওফালে নেট দি নেটেৰে বেৰ দি সেই বেৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছোঁ। বন্ধুসকল হাঁহবিলাক এইটো ফাৰ্মত থাকে। চাওক এইটো ফাৰ্মত থাকি সিহঁতে এইটো জেগা দি আহি এনেকৈ এই নেটটো আমি খুলি দিওঁ। মৰ্নিং টাইমত খুলি দিলে সিহঁত ইজিলি পুখুৰীত আপোনাৰ সাঁতুৰিবলৈ আহি যায় আৰু সিহঁতক আমি দানা চানা এইটো জেগাতেই দি দিওঁ। এইফালে চাওক ইয়াতে দিওঁ আমি। বন্ধুসকল সিহঁতৰ বৰ্তমান খাদ্য ক'বলৈ গ'লে আমি সিহঁতক ধানৰ মল লগতে ধান আপোনাৰ চাপৰ আৰু অলপ আমি দানা দিওঁ। বন্ধুসকল বেছি দানা দিলে এই ফাৰ্ম কৰি আপোনাৰ নোপোচাব। সেইকাৰণে আমি বৰ্তমান সিহঁতক আমি ধানৰ মল ধান চাউলো দি আছোঁ, ভাত দি আছোঁ, সেইবিলাক দি ৰাখি আছোঁ। উপায় নাই বন্ধুসকল, কষ্টিংটো মিলাব লাগিব। চাওক হাঁহবিলাক কিমান ধুনীয়াকৈ পুখুৰীত আপোনাৰ মানে পুখুৰীৰ তলৰ পৰা খাদ্য বিচাৰি আছে। চাওক শামুক চামুক বিচাৰি আছে। তো পুখুৰীত ৰাখিলে এইটো এডভান্টেজ হাঁহৰ কাৰণে। আপোনাৰ যদি আবদ্ধ অৱস্থাত থাকে তো এনেকৈ দৌৰি নুফুৰে আৰু হাঁহবিলাক যদি দৌৰি নুফুৰে তেনেহ'লে সিহঁতৰ গ্ৰ'থ নহয়। গা নুধুলে সিহঁতৰ বিভিন্ন ইনফেকশ্যন হ'ব, বিভিন্ন বেমাৰ দেখা দিব। বন্ধুসকল চাওক ইয়াত কিছুমান হাঁহ পোৱালি একদম সৰু আছে, কাৰণ এইবিলাক আপোনাৰ জন্মগত সৰু। এইবিলাকক যিমানেই নোখোৱাই কিয় ডাঙৰ নহয় আৰু আমাৰ হাঁহ পোৱালিক গ্ৰ'থ যিমান ভাল হ'ব লাগিছিল সিমান হোৱা নাই, কাৰণ আমি ঘৰুৱা দানা ব্যৱহাৰ কৰিছোঁ। যদি আপোনাৰ মাৰ্কেটৰ দানা দিলোঁ হয় চাইজ বহুত ভাল হ'লে হয়। বন্ধুসকল এতিয়া কথা হ'ল মাৰ্কেটৰ দানা আপোনাৰ দিলে আপোনাৰ পোচাব নোৱাৰিব, কাৰণ ৰেট নিমিলিব। সেইকাৰণে মাৰ্কেটৰ দানা আমি দিয়া নাছিলোঁ, ঘৰুৱা খাদ্য খুৱাই আছোঁ। কষ্টিংটো বহুত কম, 8 টকা 9 টকা 10 টকাত আমাৰ দানা হৈ যায়। এইটো চাওক কিছুমান হাঁহ পোৱালি আপোনাৰ চাওক ওপৰত আছে, পুখুৰীত আছে, গা ধুই আছে ধুনীয়াকৈ। এইটো চাওক বন্ধুসকল বেমাৰ তেনেকুৱা দেখা নাই। 4-5টামান পোৱালি মৰিছিলে। আপোনাৰ বেমাৰ নেংৰা বেমাৰ হোৱা নাই, এটা দুটাত হৈছিলে, যিকেইটাত হৈছিলে মৰি গ'ল। বাকী কেইটাত হ'বলৈ দিয়া নাই, কাৰণ আমি ভাল মেডিচিন ব্যৱহাৰ কৰোঁ। বন্ধুসকল মেডিচিন নেংৰা নহ'বলৈ মেডিচিনটো হ'ল আপোনাৰ ইউনিচেলিড। আপুনি দি থাকিব চব টাইমত ইউনিচেলাইট। আপোনাৰ ভাল কেলছিয়াম দিব, ভাল কেলছিয়াম আপোনাৰ কেলচিকেয়াৰ আছে, আপোনাৰ বহুতকেইটা মেডিচিন আছে, কেলচি প্লাছ আছে। এইটো চাওক হাঁহ পোৱালিকেইটা বিমাৰেল দি থাকিব মাল্টি ভিটামিন হিচাপে। সিহঁতৰ ভিটামিন কেলছিয়াম যদি অভাৱ থাকে, মেগনেছিয়ামৰ অভাৱ থাকে, তেতিয়াহ'লে এই হাঁহ পোৱালিবিলাকৰ আপোনাৰ ভৰিবিলাক আপোনাৰ নেংৰা হৈ যায়, আপোনাৰ জোৰ নাপায়। জোৰ নোপোৱাৰ ফলত সেই পোৱালিবিলাক মৃত্যু হৈ যায়, পেৰালাইচিছ হৈ মৃত্যু হৈ যায়। চাওক সদায় দি থাকোঁ বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ', কাৰণ আপোনালোকে বহুত আমাৰ ফাৰ্মাৰ আছে, ফাৰ্মাৰে প্ৰেক্টিকেলি চাব খোজে যে কেনেকৈ পুহি আছে, কেতিয়া কি কয়, কেতিয়া কি মেডিচিন দিব লাগে, দানা কেনেকৈ মেনেজ কৰিব লাগে কম খৰচত। চ' সদায় দি থাকোঁ বন্ধুসকল। হাঁহবিলাকক আপুনি যদি এনে খোলা মেলা এনেকৈ পুখুৰীত ৰাখে তেনেহ'লে বিভিন্ন বেমাৰৰ পৰা আপুনি বাচি যাব।
যদি আবদ্ধ অৱস্থাত ৰাখে বহুত বেমাৰ হৈ যাব। মই সদায় কৈ থাকোঁ পুখুৰী লাগিবই, বিনা পুখুৰীত আপুনি হাঁহ ফাৰ্মিং কৰিব নোৱাৰিব। বন্ধুসকল এয়া চাওক হাঁহ পোৱালিকেইটা বিভিন্ন কালাৰৰ আছে, অৰিজিনেল পাতি হাঁহ এইবিলাক আপোনাৰ যোৰা কিছুমান জেগাততো 1000 গৈ আছে, আমাৰ ইয়াত ধৰি লওক আপোনাৰ 900 800 এনেকৈ গৈ আছে। ওজনটো 1.5 কেজি প্লাছ হ'ব লাগিব, তেতিয়াহে দিয়ে ৰেটটো। চাওক পুখুৰীত সিহঁতে ঘূৰি আছে ধুনীয়াকৈ। বন্ধুসকল আমি সিহঁতক দানা আপোনাৰ 3 টাইম দি আছোঁ, মৰ্ণিং দি আছোঁ, দুপৰীয়া দি আছোঁ। এতিয়া দুপৰীয়া হৈছে, দুপৰীয়া টাইমত দিছোঁ দানা, আকৌ আবেলি দি উঠাই দিম, ৰাতি নিদিওঁ। ঘৰুৱাভাৱে ৰাখিছোঁ, আগতে মানুহে যেনেকৈ ঘৰত ৰাখিছিল সেই প্ৰচেছটো তেনেকুৱাই, কিন্তু আমি অলপ লাৰ্জ স্কেলত ৰাখিছোঁ, মানে 200টা পোৱালি লৈ আমি কৰি আছোঁ। চাওক কিমান সুস্থ পোৱালি, সুস্থ হাঁহ এইবিলাক, ধুনীয়া হাঁহ। আপোনাৰ যদি দানা চানা দিলোঁ হয় সিহঁতৰ মাংসটো লুজ হৈ যায়, লুজ হ'লে বেপাৰীয়ে আপোনাৰ এইটো ৰেট নিদিয়ে যিটো ৰেট লাগে আপোনাৰ। বন্ধুসকল আপুনি যদি বৰ্তমান হাঁহ পালন কৰিব খোজে তেনেহ'লে পুখুৰীটোৰ ব্যৱস্থা কৰি ল'ব, যদি পুখুৰী থাকে আপুনি কৰিব পাৰিব। আৰু এটা কথা হ'ল পুখুৰীৰ তলত আমি মাছ পুহি আছোঁ, মাগুৰ পুহি আছোঁ, চন্দা পুহি আছোঁ, কাৱৈ মাছ আছে। সেইবিলাক পুহিলে কি হয়, সিহঁতে যিটো আপোনাৰ মানে দানা খায় বা ধানৰ মল চল আমি দি আছোঁ, 40% সিহঁতৰ বডিৰ পৰা আপোনাৰ ইলিমিনেট কৰি দিয়ে, সিহঁতৰ পায়খানাৰ লগত ইলিমিনেট হৈ যায়। আৰু সেইবিলাক আপোনাৰ যিবিলাক মাছ পোহে আপুনি সেই মাছবিলাকে খায়। মাছক আপুনি দানা দিব নালাগে, খাদ্য দিয়াৰ প্ৰয়োজনেই নাই, আপোনাৰ হাঁহৰ পৰা আপুনি পাই আছে। সেইটো চাওক সিহঁতে যে ইয়াত আপোনাৰ গা ধুই আছে, সিহঁতে আপোনাৰ ইয়াত পায়খানা কৰে, সেইবিলাকেইতো আপোনাৰ মাছৰ খাদ্য হৈ আছে। চাওক আমি এইটো বেটছ আমি বাছি ডাঙৰকেইটা বিক্ৰী কৰি দিম। বিক্ৰী কৰাৰ পিছত যেতিয়া বিহু আহিব, বিহুৰ টাইমত এইবিলাক ডাঙৰ হৈ যাব সৰুকেইটা, তো সেইবিলাক আমি তেতিয়া চেল কৰি দিম। আৰু বৰ্তমান আমি সোণালী কুকুৰাৰ আমি বেটছ আৰম্ভ কৰিম, সেইটো বেটছতো আপোনালোকে ডে ৱাইজ ভিডিঅ' দি থাকিম। যদি আপোনালোকৰ ভিডিঅ' লাগে, ভিডিঅ' কমেণ্টত কমেণ্ট কৰিব যে সোণালী কুকুৰাৰ চিৰিজ এটা দিব, ডে ৱাইজ ভিডিঅ' দিব। যদি আপোনালোকৰ দৰকাৰ হয় আমি দিয়ে আপোনালোকৰ সুবিধাতে আপলোড দি থাকিম। এইটো চাওক বন্ধুসকল, আমাৰ ইয়াত আপোনাৰ হাঁহ পোৱালিও যদি কাৰোবাৰ লাগে, আপোনাৰ ধৰক 10 দিনীয়া, 12 দিনীয়া, 15 দিনীয়া, 2 দিনীয়া এনেকুৱা পোৱালি যদি কাৰোবাৰ লাগে, সেইবিলাক পোৱালিও আমি প্ৰভাইড কৰি আছোঁ। চাওক সেইবিলাক পোৱালি সমগ্ৰ অসমত আমি দি আছোঁ, যদি লাগে আপোনালোকেও সেইবিলাক পোৱালি ক্ৰয় কৰি আমাৰ পৰা লৈ যাব পাৰিব, সমগ্ৰ অসমত ডেলিভাৰী দি আছোঁ। এইটো চাওক বন্ধুসকল, যদি আপোনাৰ হাঁহৰ ওজন 1.5 কেজি প্লাছ হৈ গ'ল আৰু দানা নিদিব সিহঁতক, ডাইৰেক্ট বিক্ৰী কৰক, ৰেটটো বহুত ভাল। বৰ্তমান এনেকুৱা ৰেট আৰু নাহে, 1000, 900, 800, কিছুমান জেগাত শুনিছোঁ মই 1100 এনেকৈ বুলি চলি আছে। বন্ধুসকল, আপুনি যদি হাঁহ ফাৰ্ম কৰি আছে তেনেহ'লে আমাৰ যিটো ভিডিঅ', এই ভিডিঅ'টোত আমাৰ হাঁহবিলাকৰ মানে ওজন বা গ্ৰ'থ কেনেকুৱা হ'ল প্লিজ কমেণ্ট বক্সত জনাব। অভিজ্ঞ ফাৰ্মাৰে 2-4টা ইনফৰমেশ্যন দি যাব কমেণ্ট বক্সত, যাতে বেলেগ ফাৰ্মাৰৰ সুবিধা হয় অলপ, কমেণ্ট বক্স যদি চেক কৰে। বন্ধুসকল এয়া চাওক কিমান ধুনীয়াকৈ সিহঁতে গা ধুই আছে। বন্ধুসকল, সদায় ভিডিঅ' লৈ আহিব নোৱাৰোঁ, বিভিন্ন ব্যস্ততা থকাৰ মাজতো আপোনালোকৰ কাৰণে যিমান পাৰোঁ ভিডিঅ' আনিবলৈ চেষ্টা কৰি আছোঁ আৰু কৰিম। চ' আপোনালোকে যদি মোৰ চেনেলটোত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ সদায় মীন পালন, পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰি থাকোঁ আৰু চেষ্টা কৰি যাম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অসমৰ কৃষিকথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধুসকল, আজি মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ বেকাৰ বাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব। বন্ধুসকল, মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।